कर गुरु हरि राम 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 কৃষ্ণ গুৰুসকল এতিয়া এইকাৰণে কৈছে এতিয়া আকৌ ভাগৱতত প্ৰকাশ কৰিছে কৃষ্ণৰ বৈকুণ্ঠৰ প্ৰাণৰ এই ভাগটোত কৃষ্ণক দেখি কৰে আয়াজাত কৈছে চতুৰ্ভুজৰ সেনা চানি আমি মৈতত জন্ম লোৱাসকল দ্বিভুজ ভগৱন্তৰ ভক্তি যুগৰ দাসসকল হ'ল ভকতসকল হ'ল চতুৰ্ভুজ এই চতুৰ্ভুজ ভক্তসকলে ভগৱানক আহাৰ গম পায় তেওঁলোকে কি কৰিছে যেনেকৈ এজোপাৰ ফুলত যেনেকৈ ভুমুৰাই চানি ধৰে ভুমুৰাই যেনেকৈ চানি ধৰে এজোপাৰ সুন্দৰ ফুলত তদ্ৰূপ ভগৱন্তৰ যোৱা গম পায় সেই চতুৰ্ভুজ পাৰিষদসকলে ভগৱন্তক চানি ধৰিছে কিয় যে আজি ভগৱন্তৰ আহিল অথচ আমাৰ গুৰুজনাৰ আহিল পিতৃ আহিল যে তেওঁ পিতৃক পাবৰ কাৰণে ব্ৰহ্মা হৰকে কেন্দ্ৰ কৰি সমস্ত দেৱগণ আৰু এই সকলেও তেওঁ নিজৰ পিতৃ বা ভগৱন্তক নিজৰ পিতৃ সম্বন্ধ কৰি তেওঁলোক কুশল বাৰ্তা প্ৰভু ভগৱন্তৰ ওচৰত তেওঁলোক পুষ্পবৃষ্টি কৰিছে আৰু তাৰ লগতে এতিয়া সেই চতুৰ্ভুজ সকলেও কি কৈছে দাস দাস মানে কি যে আমি পুত্ৰসকল পিতৃৰ দাস যে ভগৱন্তৰ সেইসকল দাস গতিকে সেইসকল পুত্ৰসকলে তেওঁ পিতৃক মানে তেওঁ আহ্বান কৰিছে বা পিতৃক তেওঁ চাবলৈ মন কৰিছে আৰু আমাৰো এই মৈত্ৰটোৰ এই অৱস্থা গতিকে এইকাৰণে তেতিয়া তেওঁলোকে হাওৰো বিহু লাগি নিজকে ক'ব নোৱাৰি তেতিয়া তেওঁলোকে কান্দিছে যে ভগৱন্তক দেখি সেৱা কৰিছে কান্দিছে তেতিয়া কৈছে এ প্ৰাণ হৰি লোৱা দাস কৰি তুমি সেই জীৱৰে জীৱ মই অনাথিনী লোৱা দাস কৰি পখিলো হেৰা সেইসকলে নিজৰ জীৱনটো ধন্য কৰিবৰ কাৰণে আজি সেই জগতৰ কৃষ্ণক কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী কৃষ্ণক তেওঁলোকে সকলোৱে আদৰিছে সকলোৱে তেওঁক সন্মান কৰিছে তেনে এজন ভকত এই পৃথিৱীত জন্ম ল'বৰ কাৰণে আজি এইখন ভাগৱত বৈকুণ্ঠপুৰী ভাগৱতখন আজি মৈত্ৰলৈ তেওঁ লৈ গুচি তে মৈত্ৰলৈ লৈ অহাৰ ভিতৰতো আজি ভাগৱতখন কেনে নিয়ম নীতিৰ মাজেৰে আমি কি কৰিছোঁ ইয়াত ধূপ জ্বলাইছোঁ দীপ জ্বলাইছোঁ ভকতৰ শাৰী পাতি বহিছোঁ তাত মানে সুন্দৰকৈ আসন পাতি পৰম প্ৰভু ভগৱন্তৰ নাম লৈছে গতিকে ই কিমান সন্মানৰ বস্তু ভগৱানৰ বাক্যটো কিমান সন্মানৰ বস্তু কিন্তু ইমান সন্মানৰ বাক্যটো মই কৰ্ণপথেৰে শুনি কিন্তু তাক মই অৱহেলা কৰিছোঁ কৃষ্ণ তাক মই কিন্তু অৱহেলা কৰিছোঁ ই যিটো শাসন দিছে ভাগৱতৰ আন এটা প্ৰক্ৰিয়া হ'ল শাসন মোৰ দেহটোৰ সংযমী কৰিবৰ কাৰণে ভাগৱতে যিটো শাসন দিছে মোক কিন্তু সেই শাসনটো শুনিলোহে কৰ্ণপথে শুনিছোঁহে কিন্তু শুনি পেলাই যে ভাগৱতৰ শাসনটো ভকতৰ শাসনটো বৈষ্ণৱৰ শাসনটো এইটো যে শাসনৰ মাৰ্গত থাকি যে মই কৃষ্ণক লাভ পোৱাৰ এটা যত্ন কৰিব লাগে কিন্তু এই শাসনটোৰ পৰা মই কিন্তু লগতে কাটি শুনিলোঁ ভাগৱত শুনিছোঁ গীতা শুনিছোঁ কীৰ্তন শুনিছোঁ পঢ়িছোঁ মই নিজেই পঢ়িছোঁ কিন্তু ইয়াক কেনেধৰণে পালন কৰিব লাগে কেনেধৰণে ইয়াক সংযমী মাৰ্গৰ দ্বাৰা আনি পৰম প্ৰভু ভগৱন্তৰ অভয় চৰণত শৰণ ল'ব লাগে কিন্তু সেই কথাটো কিন্তু মই ততালিকে পাহৰি যাওঁ সেইকাৰণে কৈছে পেটৰ লগতে পৰিৱেশ পূজা খাই শত জনমতো তাৰ নাহিকে উদ্ধাৰ আমি পেটৰ লগতে ঘূৰি ফুৰিছোঁ
পেটৰ লগতহে পূজা কৰিছোঁ, পেটৰ লগতহে পূজা খাই ফুৰিছোঁ, কিন্তু যে ভগৱন্তৰ নামৰ যে আমি নিয়ম নীতিৰ মাজেৰে সৈতে যে ভগৱন্তক পালন কৰি যে আমি পৰলোক প্ৰাপ্তি হ'ব লাগে, কিন্তু এইটো আমাৰ কোনো সতৰ্কৰ নাই। সেইকাৰণে কৈছে সকলো নিগম কল্পতৰু তাৰ ফলমোহ ভাগৱত সুকমু সেয়াসী ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণি দিয়ামিত পৰম আনন্দে পিৰুক কৃষ্ণ নাম পৰম আনন্দে পিৰুক ফলৰ অমৃত। কৃষ্ণ নাম আন এটা হ'ল ফল আৰু অমৃত। চাওক, আজি আমি ভকতৰ মানৱ শ্ৰেষ্ঠ জীৱ হৈ আমি ভকত হৈ পৰম প্ৰভু ভগৱন্তৰ দাসৰো দাস হৈ আমি চতুৰ্ভুজ ৰূপ ল'ব লাগে। আজি সেইসকল পাৰিষদে যদি চতুৰ্ভুজ ৰূপ হ'ব পাৰিছে লৈছে, তেতিয়াহ'লে আমিওতো চতুৰ্ভুজ, কিন্তু আমাৰ চতুৰ্ভুজটো আমি জানো, কিন্তু তাৰ মূল্যটো নাই। গতিকে আজি কি হ'ল, আমিও চতুৰ্ভুজ যদি লক্ষ্য কৰে, আমিও চতুৰ্ভুজ 1 আৰু 2, এই দুখন হাত। এতিয়া দুখন হাতৰ লগত আমাৰ এটাৰ বস্তু আছে, কি আছে? এইখন গামোচা আছে। এতিয়া এইখন যদি গামোচা দুইফালে আছে, তেতিয়াহ'লে 1 2 3 4, তেতিয়াহ'লে এইখনৰ মূল্যটো ৰাখিব লাগিব কৃষ্ণ। এতিয়া মোৰোতো চতুৰ্ভুজ, ঈশ্বৰৰ দাস যেতিয়া, মই ঈশ্বৰৰ ভকত যেতিয়া, তেতিয়াহ'লে মোৰো চতুৰ্ভুজ। এইখন গামোচা ভকতৰ কান্ধতে উঠে, কিন্তু যেনি তেনি মানুহৰ কান্ধত এইখন গামোচা নুঠে। এইখন চেলেং যেনি তেনি মানুহৰ হাতত নুঠে, কিন্তু ভকতৰ শৰীৰতহে এই চেলেংখন উঠে। গতিকে চেলেঙৰ মূল্য ৰাখিব যদি চেলেঙৰ মূল্য ৰাখিব লাগিব, গামোচাৰ মূল্য যদি ৰাখি যদি ভকতি কৰোঁ, তেতিয়াহ'লে ময়ো সকলোৱে ভকত এজন চতুৰ্ভুজ। কৃষ্ণ দে গুৰুসকল, সকলোৱে চতুৰ্ভুজ। গতিকে এই চতুৰ্ভুজ ভক্তসকলে ভগৱন্ত নাম চৰ্চা কৰে। কৃষ্ণ ঐৰাম ব্ৰহ্মা প্ৰতিমুখে দেৱ সবু দুখে পৰি আছে কতো বেলি সন্দুখন হুয়া উঠি আখি পাছে নিহালন্ত চখু মেলি ঐৰাম কৃষ্ণৰ গতিক নেদেখিয়া দেৱে আচৰিত হুয়া আছে কৃষ্ণ কয়নে প্ৰশংসা কৰিয়া গৈলন্ত স্বৰ্গ পাছে ঐৰাম কৃষ্ণে এৰিলাতে পৃথিৱী মণ্ডল অধৰ্মে জুৰিয়া ৰৈল শ্ৰীধৰ্ম ধীতি সত্য শৌচ নীতি কৃষ্ণৰ লগতে গল স্বধৰ্মই আচাৰ সবা কুখেদায়া পাপে লৈ লখ মৰাজ পৃথিৱীত শূন্য একো নাথাকিল একে হৰি নাম বাজ। কিন্তু কৃষ্ণৰ যাব পাৰে, কিন্তু তেওঁ যোৱাৰো
যেতিয়া যিখিনি সময়ত তেওঁ কৃষ্ণ ভগৱন্তৰ বৈকুণ্ঠলৈ যাব লাগে কিন্তু সেইখিনি অৱস্থাটো তেওঁ যাব পৰা নাই। কিয় যাব পৰা নাই? যে ভকতৰ মায়া মোহৰ দ্বাৰাই তেওঁ ভকতৰ যিটো কাৰুণ্য, ভকতৰ যিটো সুখ সাগৰৰ মাজত তেওঁলোক ডুব গৈ আছে, তেনেস্থলত প্ৰভু ভগৱন্তই যাব পৰা নাছিল। তেতিয়া তেওঁ ভক্তৰ কাৰুণ্যৰ, ভক্তৰ দুখ দেখি তেওঁ ক্ৰমান্বয়ে তেওঁ নয়নে চাইছে, ভকতসকলক চকু ফুৰাই তেওঁ চাইছে। চাই তেতিয়া তেওঁ নিজৰ ইচ্ছা কৰি পৰম প্ৰভু ভগৱন্ত যেতিয়া সেই বৈকুণ্ঠলৈ যেতিয়া গুচি গ'ল, যোৱাৰ লগে লগে সাধুৰ সকলৰ অনাস্থা হৈ গ'ল। এতিয়া কৈছে কৃষ্ণৰ অনেক প্ৰশংসা কৰিয়া গৈলন্ত স্বৰ্গক চানি পাছে, কৈছে কৃষ্ণে এৰিলাতে পৃথিৱী মণ্ডল অধৰ্মে জুইয়া ৰৈল। এই অধৰ্মটো কেতিয়াৰ পৰা আহিছে? মানুহে মানুহক হিংসা কৰা দিন আহিল, জীৱৰে জীৱক হিংসা কৰা দিন আহিল। মানুহে মানুহৰ চিচেহা দেখিবলৈ নোৱা হ'ল। কোনোবাই কিবা এটা ধন টকা পইচা পাই ধনী হোৱা দেখিব নোৱা হ'ল। কোনোবাই কিবা এটা উচ্চ শিক্ষা লৈ চাকৰি তাকৰি কৰিলেও তাক দেখিব নোৱা হৈ গ'ল। কোনোবাই মাটি বাৰী সা সম্পত্তি উপাৰ্জন কৰি তেওঁ নিয়ৰ শান্তিৰে খাই জীয়াই থাকিবলৈ সেই ঘৰ মানুহকো মানুহে হিংসা কৰা হ'ল। কিয় হ'ল? এই জেগা এইখিনি কেতিয়াৰ পৰা ঠাই ল'লে? যেতিয়াৰ পৰা সত্য বুলি কোৱা কৃষ্ণ যেতিয়া পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল। নোহোৱা হোৱাৰ লগে লগে ইয়াত মাৰি মকত আহি গ'ল। তেতিয়া কৈছে শ্ৰী ধৰ্ম নীতি সত্য শৌচ নীতি, কৈছে কৃষ্ণৰ লগতে গৈ লওক। আজি ভকত বুলি কৈছোঁ গুৰুসকল, আমি কিছু ক্ষেত্ৰত আমি ভকত হ'ব নোৱাৰোঁ। আমি নিজকে কওঁ, কোনোবাজনে কয় যে এইজন বৈষ্ণৱী, কিন্তু মই যেতিয়া ভাগৱতৰ তত্ত্বৰ বিশ্লেষণ কৰি যেতিয়া মই দেহ অংগম কৰি ল'ম, কিন্তু মই এটাৰ বালি চাহিও যদি মূল্য আছে, কিন্তু মোৰ মূল্য নাই। এটা যদি বালিও যদি চাহি এটাও যদি মূল্য আছে, তেতিয়াহ'লে মোৰ মূল্য নাই। কাৰণ মই আজি ভকতৰ যিটো নীতি, ভকতৰ যিটো নিয়ম, ভকতৰ যিটো খাদ্য, ভকতৰ যিটো বাক্য, ভকতৰ যিটো ভ্ৰমণ, ভকতৰ যিটো সুৰণ, সেইবোৰ সকল কিন্তু বাহিৰাজনে মোক দেখি শ্ৰীকান্ত দাস এজন মহাৰ ভকত, মহাৰ ভাগৱতী বুলি কিন্তু মোক আনে প্ৰশংসা কৰিছে। আজি গোটেই ভাৰতবৰ্ষৰে কিন্তু প্ৰশংসা কৰিব পাৰে। কিন্তু মই কিটো চৰিত্ৰৰ স্বভাৱক লৈ মই এইখন পৃথিৱীত পৰ্যটন কৰিছোঁ, কিন্তু একমাত্ৰ মই নিজে। এনে কৈছে যে কেতিয়াবা আজি এই পৃথিৱীত সত্য শৌচ আচাৰ নীতি নিয়মৰ মাজেৰে যিজন আছে সেইজন ভকত, আৰু যদি ভকত হয় যদি সত্য শৌচ ক্ষমা দয়া ত্যাগ এই পাঁচটাৰ গুণ যিজন ভকতৰ নাই, সি কেতিয়াও ভকত হ'ব নোৱাৰে। সি ভকত কেতিয়াও হ'ব নোৱাৰে। কাৰণ কৈছে যে স্বধৰ্মক আচাৰ সবাকো দেখাইয়া কৰিলা প্ৰাপে গৈল সম ৰাজ্য। গতিকে সমস্ত কৈছে, এটা বঢ়িয়াকৈ কয় নহয়, মানে কিবা এটা ধৰ্ম লৈব কেনে সুতি বুলিবলৈ কয় নহয় আপোনাৰ, ভাল ভাল মহন্তৰ বাক্য লৈব ধৰ্ম সুতি, এই এটা বঢ়িয়াকৈ আনিছে নহয়। গতিকে যেতিয়া আমি ৰূপ আৰু ৰস, গন্ধ, স্পৰ্শ, শব্দ, এই পাঁচটা হ'ল বিষয়। ৰূপ মানে সৌন্দৰ্য, লোকে বনাব পাৰিছে, মই বনাব নোৱাৰিলোঁ জীৱনটোত ৰূপ। ৰস, লোকে সদায় ভাল বস্তু খাই আছে, মই খাব নোৱাৰিলোঁ, সেইটো হিংসা। গন্ধ, কেতিয়া সদায় আমি ল'ব লাগে ঈশ্বৰৰ সুগন্ধি, তুলসী পাতৰ সুগন্ধি, আমি লৈ আছোঁ গেলা মাছৰ শুকতি সুগন্ধি দেই গুৰুসকল। চকুকেইটা কৈ আছে যে এইখিনি মাছ গোন্ধাই আছে, জ্ঞানে কৈ আছে এইকেইটা মাছ গোন্ধাই আছে, তুমি নালিবা। তাকো বিশ্বাস নকৰি লাৰি পেলাই নাকতো লগাই ল'লোঁ আহি চাওক। দুৰ্গন্ধ বুলি চকুকেইটাই কৈ আছে, বুদ্ধিয়ে জ্ঞানে কৈ আছে, কিন্তু তাকো গেলা মাছকেইটা লাৰি পেলাই আকৌ সেইটোৱে নহয়, আকৌ কিমান গন্ধাইছে বুলি নাকতো লগাই ল'লোঁ আহি। কিমান আমাৰ অৱশ্যে যে আমি চাওক যে এটা হাঁহ বা এটা পাৰ বা আপুনি যিকোনো এটা মাংস আপুনি তৈয়াৰী কৰক, আপুনি যি ধৰণে মাই মছলা দি বনাই খোৱাখিনি খাওক, নোখোৱাখিনি এমানখিনি কেঁচা মাংস আপুনি বাতি এটা থৈ দিয়ক,
বেছি দিন নালাগে, মাত্ৰ আপুনি 24 ঘণ্টা থৈ দিয়ক। বনাই খোৱাখিনি খাওক, নোখোৱাখিনি আপুনি বাতি এটাত 24 ঘণ্টা আপুনি মাংসখিনি থওক। 24 ঘণ্টাৰ ভিতৰত সেই মাংসখিনি কি ৰূপ লয়? সি সুগন্ধি হ'ব না দুৰ্গন্ধি হ'ব? যদি 24 ঘণ্টাত যদি সেই মাংসখিনি বাতিত থৈ দিয়া মাংসখিনি যদি দুৰ্গন্ধ গেলা গেলা যদি গোন্ধ ওলাই যায়, তেতিয়াহ'লে সেই মাংসখিনি মোৰ পেটত কত ঘণ্টা থকাৰ পিছত কি বেমাৰ ল'ব? ই কৃষ্ণ, কি হ'ব? ই বাহিৰত হাৱা বতাহ খাই থকা মাংসখিনিয়ে যদি দুৰ্গন্ধ, তেতিয়াহ'লে মোৰ পেটৰ ভিতৰত থকা মাংসখিনি অৱস্থা হ'ব কি? ইয়াকোতো আমি ভক্ষণ কৰিছোঁ, ইয়াকোতো আমি খাইছোঁ। গতিকে সেইকাৰণে কৈছে, এইসকল কৈছে চব নীতি নিয়ম সমস্ত নাগ হৈ যাব। কৈছে হৰি নামে নামৰ বাজ। গতিকে হৰি নাম তথাপিতো যদি কৈছে আপোনাৰ, যদি সেইবোৰ যদি নীতি নিয়মৰ মাজেৰে সতি থাকি যদি হৰি নামৰ তত্ত্ব বুজি যদি যিজনে ত্যাগ কৰিব পাৰে, কৈছে তাক নামে কৰে শুদ্ধি। সেইজনকো কৈছে নামে শুদ্ধি কৰিব। কিয় কৰিব? ইয়াত সুন্দৰভাৱে ইয়াত পদত লিখা আছে, নাম লোৱা ভকত সকল নকৰিবা হেলা, নামে খেতাৰিতে পাৰে সংকটৰ বেলা। যদি নামৰ তত্ত্ব যদি বুজি পাইছোঁ, ভক্তিৰ তত্ত্ব যদি বুজি পাইছোঁ, যিদিন খালোঁ আৰু যিদিন কৰিলোঁ আৰু এতিয়া গতিকে ত্যাগ দিব লাগে। গতিকে ত্যাগ দিলে নামে তেওঁ আকৌ পুনৰ উদ্ধাৰ কৰিব পাৰে। তেতিখনে যেন চন্ন ভৈল তুমি, শূন্য ভৈল দশু দিশ, মহন্তৰ মহা মিলিল বিষাদ, দুৰ্জনে কৰৈ হৰিষ, ঐ ৰাম কৃষ্ণৰ বিয়োগে অগণি উধাই, অৰাম ৰাম পাৰন্ত পৃথিৱী গেৰি, হা প্ৰাণনাথ কৰিলা অনাথ, মোককৈ কগৈলা এৰি। এতিয়া কান্দিছে, ভক্তসকলে কান্দিছে, পৃথিৱীৰ আইৰ জননীয়ে কান্দিছে যে হে প্ৰভু স্বামী, আপুনি যদি এই পৃথিৱীত নৰ অৱতাৰে সৈতে থাকি দুষ্টসকলক সংহান কৰাৰ কাৰণে আজি মই মোৰ বুকুৰ পৰা কিছুমান মইল আঁতৰ হৈ গৈছে, তাৰমানে বুজাই কিছুমান আঁতৰ হৈ গৈছে। আপুনি বৈকুণ্ঠৰ প্ৰাণ কোৱাৰ লগে লগে ইয়াত ধৰ্ষণ সৃষ্টি হ'ব, কাটা মাৰ সৃষ্টি হ'ব, চুৰ ডকাইত হ'ব, বাপে পুত্ৰে যুদ্ধ হ'ব, কাকো কোনি দেখিব নোৱাৰি হ'ব, হয়নে গুৰুসকল? স্বামী স্ত্ৰী কাজিয়া হ'ব। এইবিলাক কৰুষলে আহি আহি আকৌ এই ধৰাধামত পাপেৰে ভৰি পৰিব, পাপ ভৰি পৰিব। আৰু কি হ'ব জানে? সাধু হ'ব এজন, অসন্ত হ'ব 100 জন, অথচ সাধু হ'ব এজন, অসাধু হ'ব 99 জন। কৃষ্ণ। যদি অসাধু যদি 99 জন হয়, সাধু যদি এজন হয়, তেতিয়াহ'লে সি কাৰ লগত খেল পাতি খাব লাগিব? কৃষ্ণ। সি কাৰ লগত খেল পাতি খাব লাগিব? তেতিয়াহ'লে সেই সাধুজনেও সেই 99 জনৰ লগত খেল পাতি খাব লাগিব। 99 জনৰ লগত খেল পাতি খাওঁতে সি আকৌ একোৱেই নহয়, মাছ মাংস সি একোৱেই নেই। এতিয়া আকৌ কি দেই গুৰুসকল, সি মাছ মাংস একো নেই নহয়, সি মদ পানী একো সমস্ত জপতিয়ে খাই ফুৰিব। গতিকে আপুনি তাৰ লগত যদি খেল পাতি নাখায়, আপুনিতো অকলশৰীয়া হ'ব। এতিয়া কৃষ্ণ তেওঁ অকলশৰীয়া বাহাত কাউৰীও নপৰে। আহি ভকতে যেতিয়া কি কৰিলে, সেইসকলৰ মাজত তেওঁ খেল পাতি খাই নিজৰ ভক্তি ভ্ৰষ্টাচাৰ কৰিব। কৃষ্ণ। কাৰণ তেওঁলোক 99 জনে বেছি, 99 ঘৰ বেলেগ হ'ল নহয়, তেওঁ এজনহে এতিয়া ভকত। গতিকে ইয়াতে সেইকাৰণে কৈছে, মহন্তৰো কৈছে অসাধুৰে হৰি নামক গীতক গাড়িব। অসাধুসকলক লৈ আপুনি হৰি নাম লৈ থাকক আৰু এতিয়া হৰি নামো শেষ হ'ল আৰু আকৌ গৈ পেলাই আপুনি তাৰ পৰা উঠি মদ মাংসৰ লগত লাগি গ'ল।
দেই বাপু বেয়া নাপাব দেই গুৰুসকল গতিকে সেইকাৰণে কৈছে যে গুৰুসকল কাৰণ কৈছে মহন্তৰ মহা মিলিল বিবাদ কৈছে মহন্তৰ সমাজতো মহাৰ বিবাদ সৃষ্টি হ'ল এইটো বৰ ভকত আহিছে এইটো কিহে কি ভকতি কৰে বৰ ভকতডাল দেখুৱাইছে মাছ খাব নালাগে মাংস খাব নালাগে মদ খাব নালাগে সি দেখুৱাব আহিছে এইবিলাক নীতি গতিকে তাৰ ফালে যেতিয়া ৯৯ ঘৰে যেতিয়া মদ খাই আছে কি আপুনি নেওচা খাব লাগিব এতিয়া যদি নাখা আমি যি কওঁ তাকে কৰিব লাগিব আজি মহন্তৰ অৱস্থা হৈছে এইটো তেতিয়া কৈছে দুৰ্জনে কৰে হৰিষ দুৰ্জনসকলেহে সি মদ খাই সেইবিলাক কৃষ্ণ বুলি ক'ব আহি এইবিলাক কি আপোনাৰ সি মানে মদ খাই ক'বাই নৈ তাৰ মুখতে শুনিবি সেইবিলাক কৃষ্ণ বুলি ক'ব আহি সি গা পাই ধোৱা নাই মাছে মাংস খাই তহিলং কৰি ফুৰিছে তাৰ মুখতে শুনিবি আপোনাৰ কৃষ্ণ বুলি বোলে এতিয়া আপোনাৰ দেখিছনে এই ভাগৱতে কি আমাক আপোনাৰ উপমা দিছে যে সেইজনৰ মুখতে শুনিব আপুনি কৃষ্ণৰ কথা শুনিব লাগে মহন্তৰ মুখৰে কৃষ্ণ কিন্তু শুনিবি সেইজনৰ গতিকে এতিয়া এইকাৰণে কৈছে গুৰুসকল তাত কৰিছে মিল্ল বিখান কৈছে কৃষ্ণৰ বিৰোগে অগণি উধাই দিয়ে কৈছে পাৰন্ত পৃথিৱী গেৰি পৃথিৱীয়ে আটা পাই দিছে হে কৃষ্ণ কওক গলা আপুনি অধৰ্মই ল'লে আপোনাৰ নাম যি মুখৰে নাম ল'লে সেই নামৰ কোনো মূল্যতা নাথাকে তেনেকুৱা ভকতসকলেহে এতিয়া আপোনাৰ নাম ল'লে গতিকে এই নামেৰে মোক গোটেই পৃথিৱীখনৰ মহিলাৰ সৃষ্টি আৰু পাপৰ সৃষ্টি কৰিব প্ৰভু আৰু এই পৃথিৱীত মই আৰু জীয়াই থাকিবলৈ মোৰ আৰু ইচ্ছা নাই গতিকে আপুনি মোক লৈ যোৱাৰ ব্যৱস্থা কৰক গতিকে আজি ভকতসকলৰ কিন্তু দুখ নহয় ভকতসকলৰ বৈষ্ণৱসকলৰ কিন্তু দুখ নহয় কিন্তু বাধ্যৰ বাধকতা হৈ পৰিছে কৃষ্ণ বাধ্যৰ আজি এইখন কিহতে যদি মাছ আজি শ্ৰাদ্ধ ইয়াত যদি মাছ মাংস উলিয়াই যদি মেজি ৰান্ধিবই লাগিব নাৰান্ধিলে তোমাক নামাতিব কৃষ্ণ নামাতিলে তোমাক খেল চুং নাই ৰান্ধিব লাগিব বাধ্যৰ বাধকতাৰ হৈ পৰিছে ভকতসকল গতিকে তেনে বাধ্যৰ বাধকতা হৈ থাকি লাগে তুমি অকলশৰীয়া থাকি তুমি মহাযোগী হৈ পৰম প্ৰভু ভগৱন্তৰ নাম লোৱা তাতো তোমাৰ কল্যাণ আছে বুলি ভাগৱতে সিদ্ধান্ত দিলে দুষ্ট সংগ এৰি দিয়া তোমাৰ সংগ কিয় লাগে তোমাৰ ভগৱন্তই তোমাৰ সংগ হৈ থকাৰ পিছত এই দুষ্ট সংগটো ত্যাগ কৰি দিয়ে ভাগৱতে সিদ্ধান্ত দিলে কৃষ্ণ এবেশে বিধবা ভৈলু মইয়াবে কতনো পাপ সঞ্চিত ধ্বজ ব্ৰজ